নমস্কাৰ পুনৰবাৰ জনাইছোঁ আন এটি গুৰুত্বপূৰ্ণ খবৰ। পৰ্বতজোৰা বকৰীবাৰী মহামায়া 17 নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। বিটিআৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বকৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এখন বালি ভৰ্তি ট্ৰাকে 22 বছৰীয়া যুৱক এজনে ৰাস্তা পাৰ হওঁতেই খুন্দা মাৰে লগে লগে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। লগে লগে স্থানীয় ৰাইজৰ লগতে বকৰীবাৰী আৰক্ষীৰ সহযোগত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উক্ত দুৰ্ঘটনাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱকজনৰ নাম ৰমজান আলী, বয়স 22 বুলি জানিব পৰা গৈছে। উক্ত যুৱকজনৰ ঘৰ ধুবুৰী জিলাৰ আন্দাবাৰী। উল্লেখযোগ্য যে নিতৌ ৰাতিপুৱা এনেকৈ অবৈধভাৱে বালি ভৰ্তি ট্ৰাকৰ লগতে বলেৰো পিকআপে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত কাষৰ সৃষ্টি কৰিছে, কিয়নো নিতৌ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দুপৰীয়ালৈ এনেকৈ অবৈধভাৱে বালি ভৰ্তি কৰি তীব্ৰ বেগেৰে গৈ থকা আৰু যাৰ বাবে বিভিন্ন ঠাইৰ বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত কৰা হয় বুলি জানিব পৰা গৈছে। আপুনি বাৰু কেক আৰু বেকাৰীৰ খোৱা বস্তু খাই ভাল পায় নেকি? যদি ভাল পায় এতিয়া চিন্তাৰ কোনো কাৰণ নাই। আমাৰ ক্ৰাষ্ট ক্ৰীম শ্বপত পাব টি কেকছ অল আইটেমছ, কেকছ এণ্ড মাফিনছ অল আইটেম, কুকিজ অল আইটেম, চেভাৰিজ অল আইটেম, পেষ্ট্ৰিজ অল আইটেম, ব্ৰেডছ অল আইটেম, পুডিংছ অল আইটেম, এছৰ্টেড চকলেট অল আইটেম ইত্যাদি ইত্যাদি শীঘ্ৰেই অৰ্ডাৰ কৰক 8099275646 নম্বৰত। ইয়াৰ উপৰিও জমেট'ৰ দ্বাৰা অৰ্ডাৰ কৰিব পাৰিব। আমাৰ ঠিকনা NS ৰোড নিয়াৰ বড়ো মছজিদ, ধুবুৰী। আপুনি বাৰু যিকোনো সমস্যা আৰু বেমাৰত ভুগিছে নেকি? যদি ভুগিছে পলম নকৰি অত্যাধুনিক পদ্ধতিৰে সকলো বেমাৰৰ সুচিকিৎসাৰ ব্যৱস্থা কৰা হয় কেৱল স্বাগত ডায়েগনষ্টিক চেণ্টাৰত। আমাৰ ইয়াৰ সুবিধাসমূহ হৈছে সোনোগ্ৰাফি অল টাইপছ, ডিজিটেল এক্সৰে, ব্লাড টেষ্ট, অল টাইপছ অফ ECG, PFTৰ লগতে নিত্য প্ৰতিদিনে আমাৰ স্বাগত ডায়েগনষ্টিক চেণ্টাৰত বিভিন্ন ৰোগৰ সুচিকিৎসকসকলৰ দ্বাৰা ৰোগী চোৱা হয়। আমাৰ ঠিকনা ধুবুৰী 5 মছজিদ ৰোড। আমাৰ যোগাযোগ নম্বৰ হৈছে 848676686699435028804।